Welcome back to our channel. Ito our first vlog hoy aru moi bahut excited hoisu karon ami gawat goisu so ebar sailo mummy ki kori ase mummy ki kori ase মই ব্ৰেকফাষ্ট ৰেডি কৰি আছো তোমালোকৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'লতো মই আমাৰখিনি কৰি আছো তোমাৰ দাদা এইটো ক'লে ন পুৰি খাম এইটো দাদা লোৱা পুৰি আৰু তোমাক ব্ৰেড আৰু অমলেট আচাৰটো দি দিওঁ ৰবা দাদা কি আচাৰ গাইজ আজি বহুত এক্সাইটেড হৈ আছো কাৰণ আজিতো আমি গাঁৱত যাম গাইজ যেতিয়ালৈকে আমি ব্ৰেকফাষ্ট খাওঁ তেতিয়ালৈকে চাই থাকক ফ্ৰেণ্ডছ এইটো মোৰ ফেভাৰিট আচাৰ হয় আৰু এইটো দাদাৰ ঠিক আছে লৈ যা ব্ৰেকফাষ্ট তাৰমানে আমি এতিয়া খাব ওলাইছো তেতিয়ালৈকে আপুনি চাই ফ্ৰেণ্ডছ আমি ৰেডি হৈ গৈছে এতিয়া তাৰমানে গাড়ীত যাব বাকী আছে বাকী এতিয়া ব্ৰেকফাষ্টটো কৰিলোঁ গাঁৱত গ'লোঁ এতিয়া বাছ গাড়ীত যাব বাকী আছে আমি গৈ আছো আৰু মম্মীয়ে তালা লগাই আছে লেটস গো তেতিয়ালৈকে আমি গাড়ীত বহো তেতিয়ালৈকে বাই বাই হাই ফ্ৰেণ্ডছ গাড়ীত আহি পাই গ'লোঁ আৰু ষ্টাৰ্টিং দ্য জাৰ্ণি আৰু যেতিয়ালৈকে আমি গৈ আছোঁ তেতিয়ালৈকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই যেতিয়ালৈকে গৈছোঁ তেতিয়ালৈকে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব আৰু আমি পাম অলপ দেৰি পিছত বাই So guys, আমি এতিয়া পাই গ'লো গুৱাহাটী শৰাইঘাট ব্ৰিজ এয়া চাওক কি মজা বতৰ কি মজা ক্লাউডছ চিনাৰীটো ভাল লাগিছে হাই ফ্ৰেণ্ডছ কেনেকুৱা আমি এতিয়া জাৰ্ণিত আহিছোঁ তাৰমানে জাৰ্ণি কৰি আছোঁ পাপাই ওলাইছোঁ আৰু পাপাই ওলাইছোঁ ন নাই নাই দূৰ আছে চাগে ফাৰ্ষ্ট আহিছো মই গম নাপাওঁ গাঁৱৰ দূৰ আছে আমি কি কৰোঁ এইটো তুমি ফাৰ্ষ্ট টাইম আহিছা ন ইয়াতে আচ্ছা ফাৰ্ষ্ট টাইম আহিছে দেউতাও সুধিহে গৈ থাকিম ভাল লাগিছে নেটটো ভাল লাগিছে জাৰ্ণিটো কিন্তু গাঁওখন আমি চিনি নাপাওঁ সুধি যাম দেই অ'কে দেখুৱাই যাম আৰু ফ্ৰেণ্ডছ যেতিয়ালৈকে আমি গৈ আছোঁ তেতিয়ালৈকে বাই বাই ওই হাতী হাতী দেখা পাই গ'লোঁ হেল্ল' হাতী এটা আহিছে আজি দুটা হাতী দেখা পাইছোঁ মই ইয়াতে ফটো আছে দুটা হাতী দেখা পাইছোঁ আজি লাক আমাৰ জাৰ্ণিটো ভাল না মজা দুটা হাতী দেখিলোঁ ভাই আহি আছে ৰাস্তা ক্ৰছ কৰি আছে ডাইছকেইটা আৰু তিনিটা আছে আৰু তিনিটা আছে এইকেইটা যাই লওঁ এইকেইটা পলালে পলালে
চাওক মোৰ দাদাই কি কৰি আছিলে ষ্টন স্কিপ কৰি আছো অ'কে আৰু দাদাৰ হেল্পাৰ হয় কোন জানে Hi. এজন বাবলা খুৰা হয় দাদাক স্কেট শিকাই আছিল এবাৰ কুকুৰি দেখাতে নহ'লে ঠিক থাকিবই দে অ'কে চ' এতিয়া কোনোবাই কেমেৰা ধৰাই ইয়াৰ ফ্ৰেণ্ডছ আপোনালোকে লাইক নকৰে তো প্লিজ লাইক কৰি দিব এয়া চাওক মই কি লিখিছোঁ লাইক অ'কে এতিয়া দাদাই চাওক তেতিয়াৰ পৰা প্ৰেক্টিচ কৰি আছে বেচাৰা পাৰা নাই এইটো নোৱাৰিলে আৰু ল বাবলা খুৰা হাই কৈ দিয়া এতিয়া মই নাজানো এতিয়া চাওঁ ৰ'বা কিমান দূৰলৈকে পেলাব পাৰোঁ দেখা ক'ত গ'ল একচুৱেলি দূৰলৈকেতো গৈছে মই ঘামি আছোঁ পিছৰে জংঘল আছে আৰু আমি নাজানো ইয়াতে কিয় কাৰণে আছোঁ দাদাৰ কাৰণে আছোঁ কাৰণ সি কৈ আছে যে মই আৰু প্ৰেক্টিচ কৰিম ঘাম ওলাই গৈছে আমাৰ গাইছ আমি এতিয়া গৈ আছোঁ বহুত ভাগৰ লাগি গ'ল আহি যোৱা ইয়াৰ নোৱাৰ তই থাকিবই দে বেচাৰা এতিয়ালৈকে পৰা নাই এই ভাই বাবলা খুৰা ব'লা ইয়াৰ চ' এতিয়া যাবই লাগিব আৰে ভাই তোৰ প্ৰেক্টিচ শেষ কৰ বল এতিয়া কৰ Flat side. এতিয়াও শিকাই আছে পানীত এনেকে পৰিব লাগিব বাবলা খুৰাই দেখাই দিয়া তুমি কেনেকে কৰা বাবলা খুৰা দেখা যিকোনো চাইড পানীত যদি শিলটো এনেকে পৰে তেতিয়া সেই বাউন্স কৰিব ওকে চলো দেখাও अभी দেখাও থাকিবই দে মই পেলাম চাবা হা বাবলা খুৰাই পেলাব ইয়ে ওকে এইটো মোৰে নহ'ল আৰে যোনে শিকাই আছে তাৰে নহ'ল সেয়াই কোনেও নাজানো একচুৱেলি ফ্ৰেণ্ডছ ময়ো নাজানো এতিয়া যাব লাগিব এই ইয়াৰ ব'লা না ব'লা হৈ গ'ল না না হৈ গ'ল হ'ব না চলো লেটছ গো গাইজ ফাইনেলি উই আৰ গোইং আহিলে মোৰ কথা শুনিব লাগিব ব'লা ফাইনেলি তোমাৰ কথা মই শুনি আছোঁ দাদাই শুনা নাই মই কি কৰোঁ চলো ব'লা সব বস্তু Rome has not been built in one minute no কি আছিল লাইনটো কথা লাইন শুনা নাই একচুৱেলি মই ন নিজৰ পাপাৰ নিচিনাই মোক ঘামি যাওঁ অলপমান দেৰি আমি গ'লোঁ ন এতিয়া আমি ঘৰত গৈছোঁ হা নুচুবা কিন্তু দেই ডোন্ট টাচ ইট অ'কে এইটো এটা ফ্লাৱাৰ আৰে কিয় এইটো বাবলা খুৰাই এইটো ৱাইল্ড ফ্লাৱাৰ হয় বাবলা খুৰাই কৈ আছে এইটো বোলে ৱাইল্ড ফ্লাৱাৰ হয় টাচ কৰিবও মানা কৈ আছে অ'কে কৰি জানো চব হ'ব ব'ল এতিয়া বেচাৰা নোৱাৰিলে ন ব'ল বেজিটো কৰিমে ন মজা লাগে আগে ঠাণ্ডা হাৱা দিছে ভাই এতিয়া ন তোৰ মুখে দেখাম মই দাদাই কৈ আছে দাদাক চিপছ লাগে তাতে কোক লাগে আচ্ছা কক লাগে যোনটো তোক দিবও লোৱা নাই আৰু বোলে ইয়াতে নাপায়ো চ' নাভাবিবি তই পাবি ভাগৰ লাগি আছে ভাই নাই মই ক্ৰীম কথা কৈছোঁ एक सेकंड बाबला फिर एक वन से तो वाइल्ड फ्लावर है तो पहले ना
লাগে তোক শিল লৈ আছে অঁ পুখুৰীত পেলাব ব'লা। টাচমেণ্ট হয় এনেকৈ আৰু পুখুৰীত যাম নেকি? আৰু পুখুৰীত যাম য়েছ সেইটো বাউন্স কৰিবনে? গাইজ বহুত বেছি ৱাকিং হৈ গ'ল এতিয়া ন আমি ডাইৰেক্টলি পুখুৰীত পাই আমাক বাবলা খুৰাই আকৌ ঘৰত নিলে তাৰপিছত আমি ক'লোঁ বাবলা খুৰাই বহুত চিটিং কৰি আছে এইটো ঘৰত আনি ল'লে তাৰপিছত ঘৰৰ ভিতৰতে এটা পুখুৰী আছে ন অঁ পুখুৰী ঘৰৰ বাহিৰত বেকয়াৰ্ড অ'কে ইয়াতে লেমন জু আছে এতিয়া বাবলা খুৰা ব'লা মইতো নাজানো লেমন চবচে নিকলেंगे ক'ত সেইবিলাক লেমন আৰে ভাই মোৰ ভৰিত কাট দুটামান ল'বতো নোৱাৰি ভাই অ' ৱাও কিমান ধুনীয়া ধুনীয়া লেমন হয় অ' ডাঙৰ ডাঙৰ চি গাইছ এইবিলাক পৰা ফাঁচি ফাঁচি আহিছোঁ মই সেইখন আৰু কেইটা আছে অঁ বহুত সোপা আছে দেন য়েল্লো অঁ ছিঙিব কৈছে ফ্ৰীতে এটা লেমন পাই গ'লোগৈ এই দাদা চিং জলদি চিং পকাই দিয়া কথা আছে পকাই দিয়া অ' ছিঙি গ'ল ঠিক আছে আমাৰ সেইটো এটা তলত আছে চোৱা আৰু ছিঙিব এইটো ধৰা তুমি সেইটো দেখিছা তলত ক'ত সেইটো পৰি আছে অ' আচ্ছা তলত নাই এইটো এটা তলত লটকি আছে এইবিলাক কি বনাই থৈ দিছে মোৰ ভৰিত বাৰে বাৰে পকাই দিবা কাটা লাগি আছে লৈ আহ আমি বাছ আহিছোঁ আপোনালোকেতো জানে আপোনালোকে আছে চাহ খাবা এতিয়া নাখাওঁ দিয়ক নালাগে 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 এক চেকেণ্ড মই খাওঁ মাৰ্কেট আগত ক'ত হৈ গ'ল মামা ইয়ে বহি আছোঁ অ'কে আহিলোঁ বাবলা খুৰাই দাদাক স্কেট শিকাই আছিলে পাথৰে কৰা সি নোৱাৰিলে আমি লাঞ্চ কৰি পিনে আমাৰ ঘৰত ৰিটাৰ্ণ হৈ আছোঁ আৰু গাঁৱত যাই মানে বহুত ভাল লাগিল কেনেকুৱা লাগিল জাৰ্নিটো একদম হেপী আছিল মজা লাগিলে একদম মজা লাগি গ'ল আৰু লাঞ্চতো মমোজ খাইছোঁ আৰু মজা বহুত ভাল লাগিছে আমাৰ জাৰ্ণিটো ডেডি পিঠা কেনেকুৱা লাগিল বঢ়িয়া অ'কে তো আমি যেতিয়ালৈকে ঘৰ নাপাওঁ তেতিয়ালৈকে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক আৰু চাই থাকক হাঁহৰ পোৱালি এইকেইটা Oh, এইটা
চ' গাইজ আমি এতিয়া পাবই ওলাইছোঁ বাছ মানে গোটেই দিনটো তাৰমানে আমি ফুৰিয়ে থাকিলোঁ আৰু ভাল লাগিছে চ' গাইজ ফাইনেলি আমি ঘৰ পাই গ'লোঁ এণ্ড মই বহুত টায়াৰ্ড হৈছোঁ এইটো বহুত এনজয়িং জাৰ্ণি আছিলে মজা লাগি গ'ল বাট এতিয়া মই টায়াৰ্ড হৈছোঁ চ' আই ৱান্ট টু শ্লিপ কালি স্কুল আছে এণ্ড জাৰ্ণি আমাৰ এটা নিউ ভিডিঅ' আহিব চ' টাটা